আজি আমি দ্বিঘাত সমীকৰণৰ দ্বিতীয় ক্লাছটো কৰিবলৈ আগবাঢ়িছোঁ। আমি প্ৰথমতে শিকিছিলোঁ দ্বিঘাত সমীকৰণ, এক চলক বিশিষ্ট দ্বিঘাত সমীকৰণটো আছিলে দ্বিঘাত সমীকৰণ। এইটো হৈছে জেনেৰেল মেথমেটিক্সৰ কাৰণে। জেনেৰেল মেথমেটিক্সৰ কাৰণে, এডভান্স মেথমেটিক্সৰ কাৰণে মই পিছত দিম। দ্বিঘাত সমীকৰণ, আমি এক চলক বিশিষ্ট দ্বিঘাত সমীকৰণটো আমি কি পাইছিলোঁ? এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0, য'ত এ নট ইকুৱেল টু 0। ইয়াত এক্সৰ সহগ এক্স স্কুৱাৰ সহগ আছে এ বি চি, এই তিনিওটা এটা বাস্তৱ ৰাশি। এটো বাস্তৱ সংখ্যা, বি বাস্তৱ সংখ্যা, চি বাস্তৱ সংখ্যা। আৰু এই গোটেই সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব লগা হ'লে এটো 0 হ'ব নোৱাৰিব, প্ৰথম চৰ্তটো হৈছে। আৰু ইয়াক দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কোৱা হয়। আৰু দ্বিঘাত সমীকৰণটো যদি শুদ্ধ দ্বিঘাত সমীকৰণ হ'লেহেঁতেন তেতিয়া কি হ'ব? শুদ্ধ দ্বিঘাত সমীকৰণৰ কাৰণে বিটো 0 হ'ব পাৰে, মানে বিটো 0 হ'ব লাগিব। বিটো 0 হ'লে দ্বিঘাত সমীকৰণটোক ক'ব শুদ্ধ দ্বিঘাত সমীকৰণ। আৰু যদি বিটো যদি নট ইকুৱেল টু 0 হয়, এটোতো নট ইকুৱেল টু 0 হ'বই, লগতে বিও নট ইকুৱেল টু 0 হয়, তেন্তে গোটেই সমীকৰণটোক মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব। এতিয়া আমি ডাইৰেক্ট অনুশীলনীলৈ যাওঁ। অনুশীলনী 4.1 গৈছোঁ। 4.1 ইয়াত প্ৰথমটোত কি দিছে? তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা। এইবিলাক কিছুমান বহুপদ ৰাখি দিয়াহে আছে, কিন্তু দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব দিছে। আমি প্ৰথমটো কৈ চাওঁ। প্ৰথমটো কি দি আছে? এক্স প্লাছ 1 হোল স্কুৱাৰ ইজ ইকুৱেল টু 2x মাইনাছ 3। এইটো আমি ভাঙি দিওঁ ইয়াক। লেফ্ট হেণ্ড ছাইডত এ প্লাছ বি হোল স্কুৱাৰ ফৰ্মুলা আছে, গতিকে এক্স স্কুৱাৰ হ'ব প্লাছ 1 স্কুৱাৰ 1 প্লাছ টুৱাইছ এ বি, মানে টুৱাইছ এক্স ইনটু 1টো কৰি লাভ নাই, টুৱাইছ এক্স ইজ ইকুৱেল টু সিফালে ৰাইট হেণ্ড ছাইডটো ভাঙিলে 2 ইনটু এক্স টুৱাইছ এক্স মাইনাছ 2 ইনটু 3 6। এতিয়া আমি লেফ্ট হেণ্ড ছাইডে 2x আছে আৰু ৰাইট হেণ্ড ছাইডেও 2x আছে, গতিকে এইটো হয়তো হেৰি হৈ যাব 0, মানে মাইনাছ কৰি দিলে 0 হৈ যাব। ডাইৰেক্ট কাটি দিব পাৰোঁ, আমি কাটি দেখাব নালাগে আচলতে। এক্স স্কুৱাৰ প্লাছ 1 আৰু এইফালে মাইনাছ 6টো যদি লেফ্ট হেণ্ড ছাইডে লৈ গুচি আহোঁ তেতিয়াহ'লে প্লাছ 6, গতিকে 1 প্লাছ 6 7 গতিকে 0। এইটো এটা দ্বিঘাত সমীকৰণ হয়, শুদ্ধ দ্বিঘাত সমীকৰণ, কাৰণ এক্সৰ সহগ 1, ইয়াৰ মানে এইটো নট ইকুৱেল টু 0 হৈ আছে ইয়াত, গতিকে দ্বিঘাত সমীকৰণ হয় এইটো। আৰু এক্সৰ ঘাতটো হৈছে, উচ্চতম ঘাতটো হৈছে 2, গতিকে এই দ্বিঘাত সমীকৰণ হয়। তাৰপিছতে আমি চাম, আমি একে শেষতো গৈছোঁ, বাকীবিলাক একে নিচিনা। শেষতো দি আছে এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1 ইজ ইকুৱেল টু এক্স মাইনাছ 2 হোল কিউব। এতিয়া আমি এইটো চাম। এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1 ইজ ইকুৱেল টু ইয়াৰ সিটো আছে এ মাইনাছ বি হোল কিউবৰ ফৰ্মুলাটোত আছে। আমি ডাইৰেক্ট এক্স কিউব মাইনাছ এ কিউব মাইনাছ বি কিউব মানে 2 কিউব হ'লে 8 হ'ব, মাইনাছ 28 এ বি মানে x ইনটু 2, তাৰপিছত এ মাইনাছ বি এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1 এক্স কিউব মাইনাছ 8 মাইনাছ 3 ইনটু এক্স ইনটু 2 মানে 6x মাইনাছ 2
x cube minus 4x square x plus 1 x cube minus 8 6x plus 6 into x 6x minus 6 minus 2 plus plus 6 into 2 12 into x cube right hand side and left hand side minus 0 থাকিলে 4x square থাকিলে minus 4x square minus x plus 1 আৰু 8 টো এফালে লৈ আহিলে কিমান হ'ব plus 8 plus 6x minus 12 is equal to 0 minus 4x square minus 6x আৰু x কিমান হ'ব 6x আৰু x মানে plus 5x1 তো এইটো হ'ব 1 plus 8 9 9 minus 12 মানে 12 minus 9 3 আৰু 9 minus 3 equal to 0 তো minus to কৰি দিওঁ যদি minus এটা multiply কৰি দিওঁ যদি minus 5x plus 3 equal to 0 আৰু দ্বিঘাত সমীকৰণ হয় কাৰণ এইটো x square সহগ মানে a মানটো 0 নহয় গতিকে দ্বিঘাত সমীকৰণ হ'ব আৰু x ৰ সৰ্বোচ্চ ঘাত হৈছে 2 মানে দ্বিঘাত সমীকৰণ হ'ব এইটো গতিকে এটা দ্বিঘাত সমীকৰণ হ'ব তাৰপিছতে 2 নম্বৰত যে তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আহিত প্ৰদৰ্শন কৰিব দিছে 2 নম্বৰ একটো আছে আয়তাকাৰ মাটি এটুকুৰা কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালি দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে ধৰো প্ৰস্থটো যেহেতু কম পথালিটো মানে দিঘতকৈ গতিকে আমি প্ৰথমতে পথালিটো ধৰি লওঁ ধৰো পথালি প্ৰস্থ বুলি ধৰিলে হৈ গ'ল পথালিটো কিমান আছিলে x মিটাৰ দিঘ হ'ব কি আছে পথালি দুগুণতকৈ 1 বেছি গতিকে 2x দুগুণ মানে পথালি দুগুণ তাতকৈ কিমান 1 বেছি এতিয়া আমি কি জানো আমি জানো কালি মানে কি আছিলে দিঘ পূৰণ প্ৰস্থ মাটিটো খালিটো দিয়া আছে দিঘ পূৰণ প্ৰস্থটো দিয়া আছে কিমান দিয়া আছে 528 গতিকে প্ৰস্থ মতে মান হ'ব দিঘ হ'ব ইয়াত কিমান 2x plus 1 দিঘ পূৰণ প্ৰস্থ into x কিমান আছে 528 এইটো যদি ভাঙি দিওঁ x into 2x square তাৰপিছতে আৰু এইটো 1 into x and 528 এইটো যদি আমি 2x square plus x minus 528 into 0 এইটো আমি দ্বিঘাত সমীকৰণত প্ৰকাশ কৰি দিলোঁ 2x square plus x minus ইয়াৰ সেইটো হ'ব কেনেকুৱা ax square plus bx plus c is equal to 0 আৰু আহিতে গ'লে a মানটো হ'ব 2 and b মানটো 1 তাৰপিছত c মানটো হৈছে minus 528 a not equal to 0 গতিকে দ্বিঘাত সমীকৰণ হয় আমি ইয়াক যদি ভাবোঁ যে হেৰি কৰিব বিচাৰোঁ যদি সমাধান কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণৰ সহায়ত আমি কৰিব পাৰোঁ প্ৰয়োজন নাই মানে এইখিনিতে আমাৰ উত্তৰটো হৈ যায় তথাপিতো মই কৈ দিছোঁ কি কৰিব লাগিব প্ৰথমতে আমি 2 into 528 যদি মাল্টিপ্লাই কৰোঁ কিমান পাম আমি
মাল্টিপ্লাই নকৰোঁ আমি তাক ইনটুটো ৰাখি থলোঁ 528 ভাঙি গৈ থাকোঁ 2 যদি ভাবোঁ 2 আমি ভাঙিলে কি পালোঁ 2 2 2 2 চাৰিটা 2 আৰু 33 আৰু এইটো সৈতে ধৰি লওক 5 তাত 5টা 2 হ'ব মানে টোটেল এইটোৰ কাৰণে 5টা 2 হ'লে 32 হ'ব 2 0 5 32 হয় এইটো পাম 33 আমি জানো 2x square plus 33 minus 32 x minus 528 0 এইটো 1 লাগে গতিকে আমি 33 minus 32 কৰি দিলোঁ এতিয়া 2x square plus 33x minus 32x minus 528 0 যদি আমি এটা 2x এটা কমন লৈ আহোঁ x plus 33 by 2 আৰু এবাৰ যদি মাইনাছ আমি এইটো 32 root কমানো x plus এইটো কিমান আছিল আমি 32 into 30 পাইছিলোঁ ন 1 গোটেইটো লওঁতে গতিকে 33 by 2 0 16 into 33 মানে 32 into 32 divided by 2 হ'লে কিমান 16 হ'ল 16 into 33 528 yes x plus 33 by 2 common আহিলে দুইটা সাইডৰ পৰা 2x minus 32 equal to 0 গতিকে x plus 33 by 2 equal to 0 বা 2x minus 32 equal to 0 এইটো x ৰ মানটো দেখা দেখি কিমান হ'ব minus 33 by 2 বা 2x equal to 32 x equal to 16 তাহলে আমি এইটোতো হ'বই নহয় হ'ব এইটোৱে হ'ব x মানটো আমাৰ প্ৰয়োজন নাই আমাৰ এইখিনিতে আমাৰ হৈ যায় এনসাৰটো দুই নম্বৰটো আছিলে দুই নম্বৰ দুইটো মানে দুটা ক্ৰমিক সংখ্যাৰ যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যাটা উলিয়াব লাগে আমি আচলতে তাক দ্বিঘাত সমীকৰণ প্ৰকাশ কৰিব লাগে ধৰো সংখ্যা দুটা x সংখ্যা দুটা x আৰু এইটো হ'ব কমিক যেহেতু এটা পিছত x plus 1 হ'ব এইটো এতিয়া প্ৰশ্ন মতে কি দি আছে প্ৰশ্ন কি আছে x into x plus 1 is equal to 306 that x into x x square plus x is equal to 306 x square plus x minus 306 is equal to 0 এটা দ্বিঘাত সমীকৰণ হয় কিয়নো ইয়াতে x স্কয়াৰ যেটো সহগ আছে মানে a মানটো আছে 1 আৰু x ৰ উচ্চতম ঘাত আছে 2 গতিকে দ্বিঘাত সমীকৰণ হয় আমি এটা যদি সলভ কৰো আমি যদি আমি এটো যদি সলভ কৰো 306 টো আমি হে উলিয়াই ল'ব লাগিব না কিমান আছে 3 plus 6 3 যাব 102 6 5 6 solution 102 6 equal to
17 from যেহেতু আমাৰ এইটো লাগে কি x 1 লাগে গতিকে আমি কি কৰিম 3 into 6 18 আৰু 17 1870 হৈ গ'ল 18 into 17 ৰাখিম আমি গতিকে আমি ৰাখিম x square plus 18 minus 17 minus 306 x square plus x to the power of 18x minus 17x minus 306 equal to 0 x common here x plus 18 minus 17 common here x plus 18 plus 0 x plus 18 x minus 17 0 এটাকে x এর ভ্যালু কি পাবো আমি x plus 18 equal to 0 or x minus 17 equal to 0 x is equal to minus 18 or x is equal to plus 17 x এর ভ্যালু দুটো পাম যদি আমি 17 লওঁতে নেক্সট হ'ব কিমান তাৰ কমি হ'ব যোগাত্মক সংখ্যা বুলি কৈছে ন গতিকে এইটো হ'বই নোৱাৰে এইটো হ'ব এইটো নহয় এইটো ঋণাত্মক সংখ্যা 3 নম্বৰটো আছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা আজিৰ পৰা 3 বছৰৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে বৰ্তমান কিমান কি ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ এইটো দিয়া আছে এটা ধৰো ৰামৰ বৰ্তমান বয়স x বছৰত মাকৰ বয়স হ'ব মাকৰ বৰ্তমান বয়স হ'ব x plus 26 তে প্ৰশ্ন মতে কি আছে আজিৰ পৰা 3 বছৰৰ পিছত তেওঁলোকৰ যিটো বয়স হ'ব সেই বয়সৰ পূৰণ ফলটো 360 দিয়া আছে আজিৰ পৰা 3 বছৰৰ পিছত ৰামৰ বয়স কিমান হ'ব x plus 3 মাকৰ কিমান হ'ব x plus 26 plus 3 এই পূৰণ ফলটো কিমান হৈছে 360 yes এতিয়া আমি যদি চাওঁ x plus 3 to x plus 29 equal to 360 তে মাল্টিপ্লাই কৰিলে x into x into x equal to x square plus 29x plus 3x plus 29 into 3 87 equal to 360 x square plus 32x plus x plus 87 আৰু 360 no 360 পিনে আহিলে minus 360 হৈ যাব equal to 0 imply x square plus 32x into 87 360 minus 87 হলে minus 270 73 to 0 এতিয়া আমাৰ এইখিনিতে হৈ গ'ল x টো কি হ'ব বছৰত হ'ব ই ধনাত্মক সংখ্যা হ'ব ইমানখিনি উলিয়ালে আমাৰ সাফিচিয়েন্ট হয় আৰু যদি আমি ৰামৰ বয়সটো উলিয়াব লগা হয় কিন্তু আমাক ইমানলৈ কৰিব দিছে যদি শেষ হৈ যায় আমাৰ যদি আমাৰ বৰ্তমান বয়সটো দিওঁ আমাৰ 273 টো আমি শিকিব লাগিব উৎপাদক বিশ্লেষণৰ সহায়ত আমি কৰিম প্ৰায় হ'ব 273 to 273 ডিভাইড কৰিলে আমি 2 plus 3 9 9 plus 3 12 3 যাব 3 1 91 7 13 গতিকে আমাৰ 32 লাগে ন 32 লগালে আমি কি কৰিব লাগিব 3 into 9 39 minus 3 7 হৈ যাব 39 minus 7 কৰিলে হৈ যাব x square plus 39 minus 7 x minus 273 equal to 0
x square plus 39x minus 7x minus 273 is equal to 0. X plus 39 at minus 7 nahile x plus 39 at 0. X plus 39 ako command lo duita ba thikene x minus 7 equal to 0. এটাকে কি হ'ব আমি কি পালো x plus 39 equal to 0 পালো বা x minus 7 equal to 0 পালো এটা x সমান হ'ব minus 39 যেটো হ'ব না বা x equal to 7 ৰামৰ বেগটো নেগেটিভটো হ'ব না এটা 7 এ হ'ব 7 বছৰ এটা আনসাৰ হ'ব শেষৰ প্ৰশ্নটো হৈছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টা 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে 8 কিলোমিটাৰ যদি কম হ'লহেঁতেন যদি গাড়ীখনৰ যদি দ্ৰুতিটো ঘণ্টাত 8 কিলোমিটাৰ যদি কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে ধৰো ৰেলগাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া 480 কিলোমিটাৰ পথ 480 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ লাগিব সময় কিমান সময় লাগিব কি আছিল দ্ৰুতি এল কি আছিল দূৰত্ব বাই সময় আমাৰ ইয়াত কি দিয়া আছে দূৰত্ব আছে আৰু দ্ৰুতি আছে স্পীড আছে গতিকে আমি টি টু কি উলিয়াব পাৰিম s বাই কি হ'ব s বাই v আমি এইটো ফৰ্মুলাত যাম গতিকে 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগিব 480 by x hour তেতিয়া আছে যদি 8 কিলোমিটাৰ যদি কম হয় তেতিয়া যদি তাৰ দ্ৰুতিটো যদি 8 কিলোমিটাৰ কম হয় তেতিয়া হলে সেই একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন এতিয়া প্ৰশ্নমতে কি দিছে প্ৰশ্নমতে যদি দ্ৰুতিটো আমি কি কৰো প্ৰশ্নমতে তো মানে যদি প্ৰথমতে আমাৰ কিমান সময় লাগিছে 480 by x এটা নেক্সট যদি আমি ডিসটেন্স আমাৰ চেঞ্জ কৰা নাই 480 আছে খালি গাড়ীখনৰ দ্ৰুতিটো কমাই দিছে প্ৰতি ঘণ্টাত x 8 কিলোমিটাৰ কম হ'লে মানে x - 8 হ'ল যেন দ্ৰুতিটো কমি গৈছে তেতিয়া এটা সময় লাগিব 480 by x - 8 এটা কিমান কৈছে এইটো দুটা সমান নহয় কিন্তু 3 ঘণ্টা দ্বিতীয় ক্ষেত্ৰত বেছি লাগিব গতিকে 3 এটা বেছি হ'ব যোগ হ'ব প্ৰথম ক্ষেত্ৰত আমাৰ সময় লাগিছিল ইমান 480 by x নেক্সট টাইম নেক্সট যেটো 8 কিলোমিটাৰ কম হৈছে তাৰ দ্ৰুতিটো গতিকে এটা x - 8 কৰি দিলো কিন্তু এই ক্ষেত্ৰত আকৌ কি হয় 3 ঘণ্টা বেছিকৈ লাগিব গতিকে প্ৰশ্নমতে এইটো হ'ব গতিকে 480 by x ইকুৱেল টু এটা যদি আমি এলসিএম আনো x - 8 হ'ল 480 থাকিলে প্লাস 3 into x - 8 হ'ব 480 by x x minus 8 480 plus 3x minus 3 into x 3x 3 into 8 24 the cross multiplication going 480 into x minus 8 মানে এটো আর এটো
into x into 480 plus 3x minus 24. Not really good. 480 into x minus 480 into 8 is equal to x into x into 480x 480x x into 3x plus 3x square minus 24x. Okay, if 40x is equal to 40x, 3x extra left hand side 3x square minus 24x তাৰপিছত এইটো হ'ব এইটো ভুল হৈছে আসলে এইটো যিমান টাইম ল'ব এইটো অলৰেডি বেছি হৈ আছে ইয়াতকৈ গতিকে এইটো কি হ'ব মাইনাসে হ'ব সমান কৰিব লগা হ'লে তো মোৰ কনসেপ্টটো ভুল হৈ আছে তো মই আকৌ কৈ দিছোঁ এইখিনি এতিয়া প্ৰশ্ন মতে কি হ'ব 480 40 by x is equal to 480 x minus 8 এইটো যেহেতু স্লো গৈ আছে গতিকে টাইম বেছি ল'ব ইয়াতকৈ এইটোতো বেছি হ'ব বেছি হ'ব গতিকে আমি মাইনাস কৰিব লাগিব মাইনাস 3 আৱাৰ্ছ ইকুৱেল কৰিব লগা হ'লে 480 by x into cross multiplication যদি কৰি দিওঁ 480 by into x minus 8 into x into 480 minus 3x plus 24 480x minus 480 into 8 480 into 8 equal to x into 480 into x minus 3x square plus 24x plus 24x এতিয়া এইটো কেনসেল হ'ব 3x square to যদি এইফালে গুচি আহো লেফট হ্যান্ড সাইড হলে 3x square তাৰপিছত 24 to যদি এইফালে আহো minus 24x তাৰপিছত minus 8 minus 0 8 there 64 4 6 3 equal to 0 3 যদি আমি আকৌ মানে 3 to যদি আমি কমন আনো x square minus হ'ব 8x 3 এটা ডিভাইড কৰিছো গোটেই ইকুৱেশ্যনটো মানে x হ'ব 0 এইটোৱে হ'ব ইকুৱেশ্যনটো মই যিটো ইকুৱেশ্যন লাগে এতিয়া যদি আমি এইটো যদি সলভ কৰো 1280 যদি আমি এলসিএম লওঁ 1280 যদি আমি এলসিএম লওঁ আমি যদি উলিয়াও সেইটো পাম 2 2 2 2 5 টা 2 32 2 to the 5 মানে কিমান হয় 32 into 40 মানে আমি ইয়াৰ উৎপাদকটো লম 32 আৰু 40 x square to 40 minus 32 minus 1250 the x square minus 40x plus 32x minus 1250 0 x minus 40 plus 32 x minus 40 0 x minus 40
x minus 32 equal to 0. Okay, x minus 40 is equal to 0 or x minus is equal to minus 32. X is equal to 40. It is answer. X is equal to 40 to answer hour. It is x to negative value of 1. X to positive value of 1. X amount of 40. 10 bottom value of kilometer per hour. That's it. That's it.